নমস্কাৰ বন্ধুসকল, মই আজি ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো হ'ল কাগজে পদুমৰ কলি কেনেকৈ বনাব পৰা যায় পাব পাৰি। তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই কেনেকৈ বনাম। প্ৰথমতে আমি এখন ব্লেংক পেপাৰ ল'ম। মোৰ কাগজ টুকুৰা সৰু হৈছে, মই আচলতে আগতে বনাইছিলোঁ। চ' সমানকৈ আছে। মই প্ৰথমতে কাগজ এখন ল'ম। মই এতিয়া ব্লেংক পেপাৰ ইউজ কৰিছোঁ। আপোনালোকে কালাৰিং পেপাৰ ইউজ কৰিব, তেতিয়া ভাল হ'ব। প্ৰথমতে এখন আমি কাগজ এনেধৰণে ভাঁজ কৰিম। এনেকৈ কৰি আকৌ অপজিট ছাইডত ছেম কণ্ডিশ্যনত ভাঁজ কৰিম। ভাঁজ কৰাৰ পিছত ইয়াত এতিয়া ডাঙৰ যদি দীঘল কাগজ হ'লহেঁতেন এটুকুৰা বাচি গ'লহেঁতেন ইয়াত। এতিয়া এখন সৰু, মই আগতীয়াকৈ যিহেতু বনাই থৈছিলোঁ, সেইকাৰণে মোৰ কাগজখন বচা নাই। কাগজখন দুই পিনে সমান কৰি ল'ব। সমান কৰি এই ভাঁজটো ভাঙি দিব। আৰু লক্ষ্য কৰিব, এই আগটো যিমান পাৰে জোঙা কৰিব। সমান কৰিলে নিজে জোঙা হৈ যাব। এনেকৈ ভাগ কৰিলে, ভাগ কৰাৰ পিছত এনেকুৱা এটা ছিষ্টেম হৈ যাব কাগজখন। এনেকুৱা এটা ছিষ্টেম হৈ যাব। এতিয়া আমি দুইটা ছাইডে সমানকৈ ভাঙি ল'ম। এবাৰ এনেকৈ আৰু এইবাৰ এনেকৈ। এতিয়া ইয়াত ইয়াৰ এটা চুক আমি ইয়াৰ লগত যোগ কৰিম। এইটো আনিলোঁ ফাৰ্ষ্ট, ইয়াত লগালোঁ। আকৌ এইটো উঠাই আনিলোঁ, ইয়াত লগালোঁ। বেক কৰি দিম। এইটো উঠাই আনিলোঁ, ইয়াত লগালোঁ। আকৌ ইটো উঠাই আনিলোঁ, ইয়াত লগালোঁ। এতিয়া এনেকৈ কৰি দিয়াৰ পিছত এনেকুৱা এটা আকৃতি ল'ব কাগজখনৰ এনেকুৱা এটা আকৃতি ল'ব। ইয়াত বন্ধুসকল, ইয়াৰ কাগজ আমি এইপিনে আছে যিখিলা কাগজৰ পদুমৰ কলিটোৰ যিটো পাহিকেইটা ওলাব, এইখন কাগজৰ এইকেইটাৰ পৰা ওলাব। সেই হেতুকে এইটো আমি এনেকৈ মটুকাই, দুইটা এনেকৈ মটুকাই এইটো আমি প্লেন চাইডে ল'ম। প্লেন চাইডে লৈ ইয়াৰ পৰা এটা চুক উঠাই আনিলোঁ। আকৌ ইটো চুকো উঠাই আনিলোঁ। উঠাই আনি ইয়াৰ যিটো মাজত গেপ আছে, এইটো যিটো মাজত গেপ আছে, এই গেপটোৰ ভিতৰত ইয়াক ভৰাই দিম। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে ভালকৈ জানিব পাৰিব। সেইকাৰণে শেষলৈকে চাই থাকক। বন্ধুসকল, ইয়াত এতিয়া সোমাবলৈ অকণমান অসুবিধা হৈছে। এইটো এনেকুৱা এটা যোনে বনালোঁ পৰিস্থিতিটোত এনেকুৱা এটা হ'বগৈ। তেতিয়া ইয়াত আমাৰ কি কৰিব লাগিব, এই আমি বাওঁ ছাইডৰ এইটো উলিয়াই আমি বাওঁ ছাইডৰটো আনি এইটোত ভৰাই দিব লাগিব। এইটোত এতিয়া চাওক, এই ভিডিঅ'টো এনেকুৱা এটা পৰিস্থিতি সমানকৈ সোমাই পৰিলে। ইটো আমি ছেম কণ্ডিশ্যন কৰিম। বেক কৰি দিম। প্ৰথমতে এটা ভৰাই চাম। এইটো সোমাই গ'ল ধুনীয়াকৈ। দেখিছে, হৈ গ'ল সমানকৈ। ইয়াক আমি পূৰা হাতেৰে প্ৰেছ কৰি দিম। আকৌ উঠাই আনিম এইটো। ইয়াক আমি হাতেৰে প্ৰেছ কৰি দিম। হৈ গ'ল। এনেকুৱা এটা আকৃতি ল'ব। এনেকুৱা আকৃতি লৈ ইয়াত যিটো বাট দেখিছে, এই বাটটোত আমি মুখেৰে ফু কৰি দিম। দেখিছে, এনেকুৱা হৈ গ'ল। এতিয়া ইয়াৰ পাহিবিলাক উলিয়াই দিম। ইয়াৰ পাহিবিলাক লাহেকৈ এনেকৈ টানি দিম। এয়া পদুমৰ কলিৰ পাহিবিলাক।
এই আগটো মই প্ৰথমতে এবাৰ বনাই দিয়াৰ কাৰণে অকণমান গণ্ডগোল হৈছে, দেখিবলৈ ভাল হোৱা নাই। আগটো এনেকুৱা জমা হ'ব। এতিয়া আমাৰ পদুমৰ কলিটো হৈ গ'ল। এতিয়া আমাক লাগে এডাল ঠাৰি, অৰ্থাৎ পদুমৰ কলিটোৰ তলিত থকা এডাল ঠাৰি। ইয়াৰ কাগজৰ এই যিখন কাগজ আছিল সেই কাগজখনৰ পৰা ওলাব এই এনেকুৱা এটা টুকুৰা। টুকুৰাটো আমি এতিয়া কি কৰিম, এনেকৈ প্ৰেছ কৰি গোল কৰিম। বন্ধুসকল, বৰ যদি অসুবিধা হয় তেনেহ'লে আপোনালোকে আঠাও ইউজ কৰিব পাৰে। মই এতিয়া বৰ্তমান দেখাই আছোঁ, জাষ্ট দেখাইছোঁ, মই আঠা নলগাওঁ। এতিয়া এই ঠাৰিডাল ইয়াৰ ভৰাই দিম। এয়া হৈ গ'ল এটা সম্পূৰ্ণ পদুমৰ কলি, একদম ইজি টিপ। আপোনালোকে ইয়াৰ পাহিবিলাকৰ ইয়াত আঠা লগাই দিব পাৰে, ইয়াত আঠা, ইয়াত আৰু ইয়াতো আঠা লগাই দিব পাৰে, আৰু যিটো এইটো আছে ইয়াত আঠা লগাই এইটো পদুম কলিৰ যিটো ৰং আছে এই ৰংটো দিব, আৰু এই ঠাৰিটো সেউজীয়া কালাৰৰ যিটো ৰং আছে সেই সেউজীয়া কালাৰৰ ৰংটো দিব। অৰ্থাৎ আপোনালোকে বজাৰত কিনিবলৈ পাব কালাৰিং পেপাৰ, এইটো পদুমৰ কলি ৰঙৰ পেপাৰটো আনিব আৰু ঠাৰিটো ৰঙৰ পেপাৰ আনিব। চ' বন্ধুসকল, কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকে কমেণ্ট লাইক কৰিলে মোৰ আৰু নতুন ভিডিঅ' বনাবলৈ মোৰ উৎসাহ বাঢ়িব, আৰু মই আপোনালোকলৈ নতুন ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ আহিছোঁ। লাষ্টত ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।